Hey guys, good morning. আজি হৈছে 3 নম্বৰটো দিন। ৰাতিপুৱা উঠিলোঁ, উঠি মেলি ফ্ৰেছ হ'লোঁ, ওলাই আছোঁ। এতিয়া ওলাই মেলি হোৱা নাই। আৰু আমি নৰ্থ ছিকিম যোৱাটো যে প্লেন কৰিছিলোঁ সেইটো কেঞ্চেল কৰিলোঁ, কাৰণ বহুত বেছি ৰিস্কি হৈ যাব আমাৰ কাৰণে। কালি যিহেতু ড্ৰাইভাৰ দাদাজনে কৈছে পুতুককৈ তোমালোকে ইমান হাইটলৈ গুচি আহিছা, সেইটো কাৰণে এনেকুৱা হয় বুলি, সেইটো নৰ্মেল হয়। কাৰণ আমি কালি গৈছিলোঁ 14,000 ফিট ওপৰলৈ, আৰু নৰ্থ ছিকিম যদি আমি যাবলগীয়া হয় তেনেহ'লে 17,000 ফিট ওপৰলৈ যাব লাগিব, আৰু প্লাছ আমি তাত থাকিবও লাগিব। কালি এদিন যাওঁতে এনেকুৱা কণ্ডিশ্যন, তাত যদি থকাকৈ যাওঁ কি হ'ব মানে ঠিক নাই। আৰু নৰ্থ ছিকিমলৈ টুৰিষ্ট খুব কমেই যায়, কাৰণ মানে এইফালেহে বেছিকৈ যায়। কালি আমি য'ত গৈছিলোঁ তাত বহুত বেছি ভিৰ, কিন্তু নৰ্থ ছিকিমলৈ চাগে সেইটো ৰিজনতে চাগে বহুতে নাযায় মানে, সেইটো কাৰণে কেঞ্চেল কৰি দিলোঁ। আৰু আমি চাওঁ দাৰ্জিলিং যামগৈ চাগে ইয়াৰ পৰা। আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিমগৈ, 8টা বাজিব হ'ল। এতিয়া ব্ৰেকফাষ্ট দিব আৰু খাই মেলি আজি আমি লোকেল এৰিয়াতে ফুৰিম। ইয়াতে ফুৰিম, কিবাকিবি MG মাৰ্টলৈ যাম, আৰু ৰৌপৱে আছে। চাওঁ ক'লে যাওঁ, আপোনালোকক দেখুৱাম। তো কালি আৰু ভিডিঅ' কৰি নাথাকিলোঁ। কালি আহি অলপ ৰেষ্ট ল'লোঁ, তাৰপাছত মাতটো অলপ বহি গৈছে। তাৰপাছত চাহ কফি কিবাকিবি খাই মেলি ৰাতি কি খালোঁ, ৰুটি আলু মটৰ তেনেকৈ খালোঁ। তাৰপাছত শুই গ'লোঁ আৰু আজি সকলোৰে কণ্ডিশ্যন ভাল, মানে কালিয়ে ঠিক হ'ল। ইয়াত অহাৰ লগে লগে 1-2 ঘণ্টাৰ পিছত চবৰে মানে কণ্ডিশ্যনটো ভালেই হৈ গ'ল। তাত মানে হাইটৰ কাৰণে আৰু প্লাছ অক্সিজেনৰ কমৰ কাৰণে চবৰে মানে এনেকুৱা হৈছিলে। আৰু সেইটোৱে, এতিয়া ওলাই মেলি লওঁ, পাছৰখিনি দেখুৱাই থাকিম। আৰু আজিৰ ব্ৰেকফাষ্টত আছে আলু পৰাঠা, পোহা, এগ আৰু চাহ একাপ খাই ল'লোঁ। আৰু আজি আমি দূৰলৈ নাযাওঁ, ওচৰতে ফুৰিম। লোকেল এৰিয়াটো বহুত ধুনীয়া ধুনীয়া জেগা আছে, তাতে আজি ফুৰিম আৰু আপোনালোকক ধুনীয়া ধুনীয়া জেগাবিলাক দেখুৱাই যাম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো এতিয়া চাই যাওক। আমি ওলাই আহিলোঁ ৰুমৰ পৰা, আৰু ওচৰতে এটা হনুমান মন্দিৰ আছে, তালৈ আহিছোঁ। আপোনালোকক দেখুৱাওঁ আৰু এইটো অলপ ওপৰলৈ উঠিব লাগিব। জেগাটো বহুত শান্ত ইয়াত, একদম ঠাণ্ডা ঠাণ্ডা, একো হাই হুলস্থুল নাই। এফালে নহয়, আহি পেলাই আৰু ওপৰত আছে। সেইটো চাগে মন্দিৰটোৰ আগত আছে। আৰু ইয়াত আৰ্মি লোকসকল আছে, তেওঁলোকেই গোটেই মন্দিৰটো মেইনটেইন কৰি আছে। ফুল ৰোৱাৰ পৰা চাফা কৰাৰ পৰা আদি কৰি সকলোবোৰ তেওঁলোকেই ইয়াত মানে কৰি থকা দেখিলোঁ। আৰু এতিয়া যাওঁ আগলৈ, আৰু আমাৰ লগত কুকুৰ এটা গৈ আছে, তলৰ পৰা একদম ওপৰলৈকে আমাৰ লগত গৈ আছে। আমাৰ লগতে সি ঘূৰি ফুৰিছে, মানে খুব ধুনীয়া দেখিবলৈ। ফুলখিনি চাওক কি ধুনীয়াকৈ ফুলি আছে, বাটাৰফ্লাই। খুব ধুনীয়া এটা ভিউ দেখি। সেইফালে সেইখিনি ক্লাউডি হৈ আছে, আৰু এইখিনি পাহাৰ মন্দিৰ। গেংটকতে আছে, লোকেল হেৰিতে। ফুল আৰু হনুমান মন্দিৰৰ এটা ষ্টৰী আছে। হনুমানে যেতিয়া পাহাৰখন দাঙি লৈ গৈছিলে ন, জৰিবুটি নিবলৈ কাৰণে, তো এইডোখৰ জেগাতে তেওঁ ৰখিছিলে বুলি জনা যায়। সেইটো কাৰণে ইয়াতে এই মন্দিৰটো স্থাপন কৰা হৈছে। তো মই ইমানকণেই জানো, আৰু সেইটোকে আপোনালোকক কৈ দিছোঁ। মন্দিৰত পূজা কৰি ল'লোঁ, আৰু এতিয়া বেলেগ এটা লোকেশ্যনলৈ যাওঁ। আগত আপোনালোকক দেখুৱাই থাকিম।
আৰু তাৰ কাষতে আছে এইটো ৰাম মন্দিৰ। ৰাম মন্দিৰ ইয়াত গোটেই কাহিনীটো ধুনীয়াকৈ বুজাই দিয়া আছে। শ্ৰীকৃষ্ণ হনুমান টকৰ পৰা আমি ওলাই আহিলোঁ আৰু এতিয়া আগলৈ যাওঁ আমি গণেশ মন্দিৰলৈ, গণেশ টকলৈ। তো ব'লক এতিয়া গৈ থাকোঁ, আপোনালোকক গণেশ মন্দিৰটো দেখুৱাম। और ये है गणेश मंदिर है और यार व्यू तो सब की धुनिया। और ये है गणेश मंदिर गणेश टक और तार सन्मुखते एखन जू আছে। আজি পল্লৱী আগে আগে গৈ আছে, মই পিছে পিছে। আমি ধুনীয়াকৈ পূজা কৰি ল'লোঁ মন্দিৰত। আৰু ইয়াৰ পৰা ধুনীয়া টাউন ভিউ এটা দেখে, ৰ'ব আপোনালোকক দেখুৱাইছোঁ। এইটো সেইবিলাক ঘৰ সৰু 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 সৰু, ৰ'বা এক মিনিট জুম কৰি দেখুৱাইছোঁ। এইবোৰ ঘৰবিলাক আছে, বিল্ডিংছবিলাক। ধুনীয়াকৈ পূজা চূজা কৰি ল'লোঁ গণেশ মন্দিৰত। এতিয়া আমি আগলৈ যাওঁ আৰু আগত কি আছে চাওঁগৈ, বলক। তললৈ যাওঁ এতিয়া, আৰু মাহঁতি নাহিলে ওপৰলৈ, কাৰণ বহুতখিনি ওপৰত উঠিব লাগে। তেওঁলোকৰ মানে ভৰি বিষাব যে, সেইটো কাৰণে আমি নালাগে বুলিয়ে কৈ দিলোঁ। আৰু ইয়াত দোকান আছে মন্দিৰৰ ইয়াতে ভিতৰতে, ওচৰতে আছে আৰু কিবা কিবি লোকেল বস্তু আছে। কিন্তু ইয়াত বজাৰ নকৰোঁ, আমি বেলেগত কৰিমগৈ। যাওঁগৈ এতিয়া তললৈ। স্পুকি হাউচ, গ্ৰীণ হল ইয়াত ওচৰতে এটা ভূত বাংলা আছে, স্পুকি হাউচ। কিন্তু আজি বন্ধ আছে, সেইটো কাৰণে আমি যাব নোৱাৰিম। ইয়াৰ পৰাই আৰু চাওঁ ক'লৈ যাওঁ। এতিয়া আমি যাম জুলৈ, কাৰণ এই স্পুকি হাউচটো বন্ধ আছে, সেইটো কাৰণে জুতে সোমাওঁগৈ। আৰু এজন পাৰ পাৰ্চন 50 টকাকৈ লৈছে জুত। স্পুকি হাউচটোত সোমাবলৈ মন আছিলে। অঁ, আজি লোকেল হলিডে নেকি ন? হা হয় জানো? লেটছ গো টু জুলৈ যাওঁ আৰু। पाइन गछ, ये है जंगल और ये है पाइन गछ। আৰু ইয়াত এটা ভালুক আছে বোলে, ভালুকটো চাওঁগৈ। আৰু এইসকল আমাৰ পল্টন আহি আছে। ৰাস্তাটো খুব ধুনীয়া। একদম ধুনীয়া ৰাস্তা, মাজে মাজে পাইন গছ। ৱাও, ভেৰি বিউটিফুল। আৰু পিছে পিছে আমাৰ পল্টন আহি আছে, আমি আগে আগে গৈ আছোঁ। কিন্তু স্পুকি হাউচটোত সোমাবলৈ ইমান মন আছিলে,
এনেকৈ যে ভয় খুৱাই দিয়ে যে ভূত মানুহে মানে ভয় খুৱাই দিয়ে ভূতৰ নিচিনাকৈ। সেইটো সোমাবলৈ মন আছিলে, মনটোৱে বোলে সোমাইছে আগতে। মইতো ফাৰ্ষ্ট টাইম আহিছোঁ, সি আগতে আহিছে এবাৰ, তো তাৰ অলপ এক্সপিৰিয়েঞ্চ আছে সেইটো কাৰণে। আৰু হনুমান মন্দিৰৰ ফ্ৰণ্টতে আছে জুখন। জুলৈ অহা কথা নাছিলে, কিন্তু এতিয়া বেলেগ উপায় নাই, সেইকাৰণে জুত সোমালোঁ। আৰু এখন ফ্লাৱাৰ গাৰ্ডেন আছে বুলি কৈছে ইয়াতে, তালৈও সেইখনো দেখুৱাম আপোনালোকক। আৰু এইবিলাক আহি আছে, গৈ আছোঁ পোৱাগৈ নাই। এইখিনিতে চাগে আছে ক'ৰবাত। পালোহি, এই ডোখৰতে আছে, ৰ'ব আছেনে নাইনে। ইমান দূৰ আহি ভালুকটোৱে নেদেখিলোঁ, এই জংঘলৰ ভিতৰত সোমাই আছে। গছখিনি হিলি আছে সেইফালে, কিন্তু আমি দেখিয়ে নাপালোঁ। ওলাইছে নেকি, ৰ'ব 1 মিনিট। সেইটো ক'লাকৈ অকণমান ওলাইছে, সেইডোখৰত অকণমানকৈ, সেইখিনিত জংঘলখিনিত সোমাই আছে। চৰাই, ৰ'ব এই পাখি মেলি থাকিলে ভাল লাগে ন। চাৰ্জ মাৰিলেই সেইফালে গ'ল। ইয়াত ভিডিঅ'ত ওলোৱাই নাই ভালকৈ, দেখিয়ে নাই পোৱা। সেইটো ৱাও, ভগৱানে দিছে নহয়। অঁ, তাত ধুনীয়া লাগিছে ন, হোৱাইট কালাৰ হয়। সেইকেইটা হোৱাইট কালাৰ। ইয়াত আছে পালচাৰ। সেইকেইটা শগুন, ৰ'ব দেই জুম কৰি লওঁ। এইকেইটা গ'ল, চাই ল'লোঁ। এতিয়া যাওঁ। ভিডিঅ'ত ইমান ভালকৈ ওলোৱা নাই ফেঞ্চিং কেইখনৰ কাৰণে। এতিয়া গৈ থাকোঁ। আমাক মাতিছে এইকেইজনী পিকক। এইফালৰ পৰাহে ভালকৈ দেখিছোঁ, গ্লাছ আছে। আৰু আমি চাবলৈ আহিছোঁ লিঅ'পাৰ্ড। সেইটো ওপৰলৈ উঠিব লাগে, সেইকাৰণে ভাগৰ লাগিছে। ক'লৈ গ'ল মনটো? ক'ত আছে? আগত আছে চাগে। যিটো চাবলৈ আহিছে একোৱে দেখা নাই, ভালুকো নেদেখিলোঁ। নাই, এইটো নেদেখিলোঁ। সোমাই আছে ভিতৰত, শুই আছে চাগে। আগলৈ যাওঁ, কি আছে? পাণ্ডা আছে বুলি কৈছে, চাওঁগৈ। ভাগৰ লাগি গৈছে। ৰেড পাণ্ডা আছে ইয়াত, ৰেড। যেনেকে শুই থকা দেখাইছে সি সেনেকেই আছে, সঁচা আকৌ। যেনেকে শুই থকা দেখাইছে তাক, সি তেনেকেই আছে মানে। ৰিয়েলটো কথাই কেইটা কেনে শুই থাকে ন। ক'ত আছে? কোন কিটি? অঁ, জুম কৰি লওঁ ৰ'বা। গছত আৰু আমি এতিয়া যাম ফ্লাৱাৰ গাৰ্ডেনলৈ। ৰ'ব 1 মিনিট। কনজাৰ্ভেটৰী, এইটো
প্লেন কনজাৰ্ভেটৰী ইয়ালৈ যাম অ'পেন আছে এখন ফ্লাৱাৰ গাৰ্ডেন হয় খুব ধুনীয়া ধুনীয়া ফুল আছে এই চাওক ন ইমান কিউট লাগিছে বমা এই চাওক না ইমান মম লাগিছে এইখিনি চাওক ৱাও ইমান ধুনীয়া যোনে যোনে ফুল ভাল পায় আপোনালোকে বহুত ভাল পাব চাই চিনেৰিয়া এফালেও আছে ৱাও এইটো ইমান কিউট লাগিছে এইটো বেবী পিংক একদম ফুল হৈ থাকে একদম এনেকুৱা জোকুৰ হৈ থাকে পাত চাত নাথাকে এইবিলাক আছে এইফালেও কিবা কিবি আছে আগলৈ এইজোপা ইউনিক আগতে নাই দেখা কালাৰটো বহুত মৰম লগা অঁ ফুলিলে বহুত ধুনীয়া লাগিব ন এজোপা ভাল লাগিছে এজেলিয়া লেভেণ্ডাৰ কালাৰ খুব ধুনীয়া আগলৈ যাওঁ আৰু কি আছে কি নাম ইয়াৰ ভিউটো ধুনীয়া ওপৰত পাহাৰ আছে ভিতৰলৈ যাওঁ কি আছে কি নাই অৰ্কিড আছে নেকি ভিতৰত মে বি ৱাও বহুত ধুনীয়া ইয়াত অৰ্কিড আছে ভিতৰত চোৱা না কি ধুনীয়া বগলা হৈ গৈছোঁ বলক বলক ভিতৰলৈ যাওঁ ভিতৰততো আৰু ধুনীয়া অ' মাই গড দিছ ইজ মানে জান্নাত বমা দিছ ইজ জান্নাত বুলি ৱাও পগলা হৈ গৈছোঁ দেখি কি ধুনীয়া মানে ভিডিঅ' কৰিছোঁ ৱাও ওলাই গ'ল ন অঁ কি ট্ৰি এইবোৰ দেখোন মাটিতে উঠি গৈছে অঁ ন আমি এবাৰ হেৰিবোৰ মাটিত নৰুৱে ৱাও এইবোৰ চাওক না মাই গড এইজোপা অৰেঞ্জ নিচিনা বমা এইজোপা অৰেঞ্জ কালাৰ অৰেঞ্জ এজেলিয়া অঁ বলক ৱাও এইটো কি হয় কি হয় ক'ব পৰা নাই নামবিলাক নাজানো যিহেতু আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিছোঁ অ' মাই গড বহুত বেছি ধুনীয়া ৱাও এইটো পাতৰ ফুলটো আমাৰ যে এনেকুৱা নহয় কেলে এইটো কি নাম আমাৰ ফুল নহয় এনেকুৱা অঁ ৱেডাৰৰ লগত কথা নেকি ৱাও এইখিনি বহুত ধুনীয়া অৰেঞ্জ ৱাও আগত আৰু আছে আৰু আছে বলক আগলৈ যাওঁ ফুল চাওঁতে মানুহ হেৰাই গৈছে অ' মাই গড ইমান বেছি ধুনীয়া এজনী আগে আগে বৰমা পাছে পাছে মই ৱাও
বহুত ধুনীয়া বহুত ধুনীয়া অঁ এইটো চাওক 1 মিনিট ৱাও আৰু আছে খুব ধুনীয়া ৱাও অৰ্কিড আগলৈ আছে আৰু আপোনালোকক দেখুৱাই আছোঁ এখান থেকে দেবে না এগুলো তো এদের এদের কিনা না এটা বাইরে থেকে নার্সারি থেকে নিতে হবে ঠিক আছে বাইরের নার্সারি থেকে নিতে হবে এখান থেকে ওরা দেবে না ওয়াও এজোপা এজেলিয়া এজোপা চাওক কিমান ধুনীয়া কালাৰটো ইয়াৰ কালাৰটো খুব ধুনীয়া এজেলিয়া পিংক হোৱাইট এইখিনি ন অৰ্কিড অৰ্কিড ধুনীয়া এইটো এটা য়েল্ল' অলপ দূৰত আছে আকৌ খাই যাওক ন অলপ কষ্ট কৰি মেলি অৰ্কিড আৰু এইটো পিংক অঁ কৈছে ৱাও ইমান ধুনীয়া এক্সপিৰিয়েঞ্চ অ' মাই গড বেলেগ নাই অঁ মন্টুহাতী তলত আছে মাহঁতি কিন্তু মাতি পঠিয়াইছোঁ চাবলৈ কাৰণে ইমান দূৰ আহিলে যেতিয়া এইখিনি এক্সপিৰিয়েঞ্চ লৈ লোৱাটোৱে ভাল হ'ব সেইটো কাৰণে মাতি পঠিয়াইছোঁ তাহাঁতি তলত বহি আছিলে ভৰি বিষাব বুলি অহা নাছিলে মানে ওপৰলৈ মই মাতি পঠিয়াইছোঁ ফোন কৰি আকৌ আৰু ইয়াতে আগত ৱাটাৰফল এটা আছে সৰু তো আমি তালৈ গৈ আছোঁ এতিয়া লগত বৰমা বাকীবোৰ নাহিলে বেটেৰী ডাউন ন আমি দুজনীয়ে গৈ আছোঁ আহিছোঁ যেতিয়া চাই যাম আৰু ন বৰমা চাবলৈ আহিছোঁ যেতিয়া চামে অঁ অঁ অলপ দূৰ যাবলগীয়া হৈছে ভাগৰো লাগিছে হ'লেও চাইহে যাম আহিছোঁ যেতিয়া দেখ আৰু এইফালে আছে ৱাটাৰফলটো অলপ ওপৰলৈ আছে পাৰ্কখনৰ অলপ খোজকাঢ়িবলগীয়া হ'ল আৰু এইটো ভিউ পইণ্ট এইটো ৱাও ধুনীয়া মিনি ৱাটাৰফল আৰু এইটো খুব ধুনীয়া ফুল আমাৰ গাৰ্ডেন চাই মেলি হৈ গ'ল আৰু এতিয়া আমি যাওঁ এতিয়া ইয়াৰ পৰা ওলাই কিবা লাইটকৈ কিবা এটা খাই ল'ম তাৰপিছত আমি যাম ৰ'পৱে'লৈ আৰু এইজোপা খুব ধুনীয়া ফুলি আছে আমাৰ ফ্লাৱাৰ গাৰ্ডেন চাই মেলি হৈ গ'ল আৰু এতিয়া আমি যাওঁ ৰ'পৱে'লৈ আপোনালোকক দেখুৱাই থাকিম আৰু ছিকিমত যোনটো উঠিছিলোঁ তাত আমি দেখিছিলোঁ পাহাৰ বৰফ তেনেকৈ দেখিছিলোঁ আৰু আজি যোনটোত উঠিম তাত গোটেই গেংটক আমি টাউনখন দেখিম আৰু পাহাৰ গছ গছনি ঘৰ এই সকলোবিলাক দেখিম ৰাস্তা গতিকে ব'লক আপোনালোককো দেখুৱাম আৰু এই ফুলখিনি চাওক মই প্ৰথমটো ভিডিঅ'ত দেখুৱাইছিলোঁ সেইদিনা গধূলি হৈ যোৱাৰ কাৰণে বৰ এটা ভালকৈ দেখুৱাব নোৱাৰিলোঁ আজি আকৌ এবাৰ দেখুৱাই দিছোঁ আমি সেই একেটা ৰাস্তাৰ ফালেদিয়ে গৈছোঁ আৰু ইমান ধুনীয়াকৈ ফুলি আছে নহয় ইমান ভাল লাগিছে দেখিবলৈ
ৰ'পৱেত উঠিম এতিয়া ফ্লাৱাৰ গাৰ্ডেনৰ পৰা আহি গ'লোঁ বেছি ধুনীয়া আৰু এতিয়া উঠিম ৰ'পৱেত বহুত দীঘল লাইন কৰে একচুৱেলি কিন্তু লাইন পাতিব লাগিব এইটো আমাৰ বাক্সাটো ইয়াতে সোমাই যাম আৰু সোমাই ল'লোঁ ভিতৰত আৰু বহুত মানুহ আছে আৰু এই ৰ'পৱেটো আগৰটো নিচিনা নহয় আগৰটোত আমি বহি মেলি গৈছিলোঁ 6জন গৈছিলোঁ আৰু এইটোত আমি থিয় হৈ যাব লাগিব আৰু আমি টোটেল 16জনমান আছোঁ এইটো এটা কেবিনত আৰু বহুত শ্ল'লি যায় ৰ'পৱেটো কিন্তু মই ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ আৰু আপোনালোকে এতিয়া ভিউবিলাক চাই যাওক আৰু এতিয়া আমি আহিছোঁ MG মাৰ্গলৈ গেংটকৰ ফেমাছ মাৰ্কেট হয় এখন সকলোৱে ইয়ালৈ আহেই যোনে যোনে গেংটকলৈ আহে আৰু খুব ধুনীয়া বজাৰখন এইফালেদি গাড়ী আহিবলৈ নিদিয়ে গাড়ী এলাও নাই ইয়াত অকল এনেকৈ খোজকাঢ়ি থাকিব পাৰি আৰু খুব ধুনীয়া এখন বজাৰ মানে কি পাৰ্ক বুলিয়ে ক'ব পাৰি পাৰ্কৰ নিচিনা বহিব পাৰি ধুনীয়াকৈ খোজকাঢ়ি ফুৰিব পাৰি তেনেকুৱা আৰু খুব ভাল লাগিলে ইয়ালৈ আহি আৰু ইয়াতে আমি বহুত সময় থাকিলোঁ 2 ঘণ্টামান আমি ইয়াতে থাকিলোঁ আৰু মাজে মাজে ফুলবিলাক ৰুই থৈ দিছে আৰু খুব ক্লিনকৈ ৰাখিছে মাৰ্কেটখন খুব বেছি চফা আৰু এতিয়া আপোনালোকে বাকী চাই যাওক আৰু ইয়াত পুলিচবিলাক বোলে চিভিল ড্ৰেছত ঘূৰি ফুৰে সবকে ন'টিছ কৰি থাকে তেওঁলোকে আৰু কোনোবাই যদি ইয়াত লেতেৰা কৰে তেনেহ'লে ফাইনটোতো ল'বই প্লাছ আকৌ মানে আমাকে নিজকে চফা কৰাব মানে তো সেইটো কাৰণে ইয়াত অলপ দূৰ মানে গৈ 2 খোজ 3 খোজমান গৈ মানে ইয়াত ডাষ্টবিন আছে তো যি পেলাব আছে মানে সেই ডাষ্টবিনতে পেলাব লাগিব গতিকে খুব ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে একদম চফা কৰি ৰাখিছে বজাৰখন আৰু বেংগলী হোটেল এখনত সোমালোঁ এখন থালি চৰি ফিছ থালি এইটো চাটনি চাগে এইটো মৰিচা শাক নেকি তাৰপিছত এইটো আলু ফ্ৰাই দাইল এইটো কি হয় এইটো আলু গ্ৰেভি নেকি চব্জি মাছ খাই লওঁ আৰু বজাৰখনতে আমি অলপ সময় কটালোঁ অলপ দূৰ গৈ বহি লৈছোঁ ভাগৰো লাগিছে গোটেই দিনটো ঘূৰি ফুৰিছোঁ আৰু বিশেষ একো নাই ইয়াতে ভাতটো খাই ল'লোঁ খাই মেলি এতিয়া বজাৰখনে ঘূৰিলোঁ অকণমান সময় আৰু এতিয়া ৰুমলৈ যাওঁগৈ চ' আমি ৰুম আহি গ'লোঁ
আৰু আজিৰ ট্ৰিপ ইমানতে খতম। আজিৰ কাৰণে MG মাৰ্গৰ পৰা আহি গ'লোঁ আৰু খুব ধুনীয়া জেগাডোখৰ, মাৰ্কেট হয়, পাৰ্কৰ নিচিনা। আৰু আজি সকলোতকৈ ভাল লগা বস্তুটো হৈছে ফুলবিলাক। ইমান বেছি ধুনীয়া নহয়, একদম দেখিয়ে পগলা হৈ গৈছিলোঁ। তেনেকুৱাকৈ মানে দেখা নাইতো আগতে। আৰু ইয়াত ৱেডাৰটো কাৰণে নেকি ফুলবিলাক খুব ধুনীয়াকৈ ফুলে। ৱেডাৰৰ লগতো কথা চাগে, আমাৰ তাত ইমান ধুনীয়াকৈ নুফুলে। আৰু ইয়াত মেইনটেনেঞ্চ বহুত কৰি ৰাখিছে মানে টুৰিষ্টৰ কাৰণে। যিহেতু টুৰিষ্ট প্লেচ হয়, এটা ধুনীয়া কৰি ৰাখিবই লাগিব ন। আৰু এতিয়া আহিলোঁ ৰুমত। কেইটা বাজিছে? 1 মিনিট, 6টা। আৰু আজি আৰু ওলাই নাযাওঁ, ইয়াতে কিবা কিবি খাম আৰু চাহ কফি এতিয়া, আৰু ৰাতি ভাত খাই মেলি শুই যাম। আৰু তাৰপাছত কাইলৈ আমি ওলাই দিম দাৰ্জিলিঙলৈ। আমাৰ নৰ্থ ছিকিমটো কেঞ্চেল হ'ল। মনটোৱে আগতে কৈছিলে নৰ্থ ছিকিম নাযাওঁ, তোমালোকে নোৱাৰিবা চাগে বুলি। মইহে মানে উৎপাত আৰু যাম। কাৰণ বহুত ধুনীয়া জেগা, কিন্তু অকল ধুনীয়াটো চালেই নহ'ব, চব পিনে মিলাই ল'ব লাগিব, সেইটোৱে কথা। আৰু আমি সেইটো কাৰণে দাৰ্জিলিঙলৈ যামগৈ। বেলেগ গাড়ী বুক কৰিবলগীয়া হৈছে। এখন আমি যোনখন গাড়ীত ঘূৰিছিলোঁ সেইখন নাযায় তালৈকে, তো আমি বেলেগ এখন গাড়ী বুক কৰিলোঁ। তাৰপাছত কাইলৈ যাম তেনেহ'লে দাৰ্জিলিং। আপোনালোকক লগতে দাৰ্জিলিঙত দেখুৱাই দিম। আমি ইয়াতে ঘূৰিম বুলি ভাবিছিলোঁ, দাৰ্জিলিঙলৈ নাযাওঁ বুলি, কিন্তু আমাৰ ওচৰত 4 দিন আছে। ইয়াত 4 দিন চাবলগীয়াকৈ তেনেকৈ একো নাই মানে, সেইটো কাৰণে। তেনেহ'লে এতিয়া মই ফ্ৰেছ হৈ লওঁ, আপোনালোকক পাছত লগ পাম। আৰু বিশেষ একো নাই, ৰাতি খাই বৈ মেলি শুই গ'লোঁ। আৰু কাইলৈ আমি ওলাই দিম দাৰ্জিলিঙলৈ। আপোনালোকক দাৰ্জিলিঙৰ ধুনীয়া ধুনীয়া ভিউবিলাক দেখুৱাম। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেনেহ'লে, বাই।